Good morning everyone. আজি পুৱাই আহি গ'লো পুখুৰীত। চাওক পুখুৰী কি ধুনীয়া পৰিৱেশ। এতিয়া প্ৰায় 6:30 হৈ গ'ল। মই বেটি আৰু বেটাক টিউচনত থৈ ডাইৰেক্ট আহি গ'লো পুখুৰীলৈ। আমাৰ পুখুৰীত চাওক, নহ'লেতো মই 8টা প্ৰায় 9টা 10টা এনেকুৱা টাইমত আহোঁ। আজি 6:30 বাজিতে আহি গ'লোঁ বিশেষ আপোনালোকৰ কাৰণে। আৰু চব ভিডিঅ' ইমান ধুনীয়া পুখুৰী, যি ঠাণ্ডা পৰিৱেশ, আৰু ইয়াত শুনিব অকল আপুনি চৰাই চিৰিকটিৰ মাত, তাৰ বাদে কোনো এটা আৱাজ শুনি নাপায়। আৰু এই মাটিখিনি দেখিছে যে, এইখিনি এবাৰ খেতি কৰাই নহ'ল, মানে কৰিব নোৱাৰিলে। এনেকুৱাই নদীয়ে আহি পলস পেলাই দিলে, মানুহ সোমাবও নোৱাৰে, গৰুও সোমাব নোৱাৰে। এতিয়া পটাপট মই গোবৰখিনি পেলাই লওঁ। মই এনেকৈ হাতেদিয়ে পেলাওঁ। গোবৰটো থকাৰ কাৰণে মোৰ গছকেইজোপাই বহুত, মই গোবৰৰ কাৰণে গৰু পুহিছোঁ বুলি ক'লেও বেয়া নহয়। এতিয়া মই আহি হাতটো এনেকৈ ধুই লওঁ। হাতটো পানী গৰুক পুখুৰী পানী দিয়ে মই হাতটো এনেকৈ ধুই লৈছোঁ। ঘৰত গৈ ভালকৈ ধুই লওঁ। ইয়াততো হৈ যাব। এতিয়া আকৌ গৰু এৰাল দিব লাগিবই, যিহেতু গৰুকেইটা এৰাল দি পটাপট আকৌ ঘৰলৈ যাওঁ। আৰু আপোনালোকৰ লগত লৈ আহিছোঁ মই বিশেষ বস্তু এটা দেখাব আছোঁ আজি, আপোনালোকে চাব। গৰুবোৰ এনেকৈ য'ত ত'ত হাগি দিয়া গোবৰবোৰ মই এনেকৈ পুখুৰীতে পেলাই দিওঁ। কেলৈ কি, সিহঁতৰ নিজৰ গোহত গজা ঘাঁহবোৰ সিহঁতে নাখায়। সেইকাৰণে মই অকণমানো ক'তো গোবৰ পৰি থাকিবই নিদিওঁ। কেলৈ কি, সিহঁতে ঘাঁহবোৰ নাখায় নহ'লে পাছত। সেইকাৰণে মই আহোঁতে যাওঁতে পেলাইয়ে যাওঁ। দেখিলে, পেলাই দিলোঁ তাতে। যা আৰু অকণ যা ইফালে যা, হুচ। ৰাতিপুৱা সময়ত ইমান ভাল লাগে পৰিৱেশবোৰ চাই। চব চৰাই। আমাৰ এইবাৰ কি হ'ল, মানে ইয়াত এই দলনিকণত খেতি কৰিব পৰা হোৱা নাই। তাত মানে কি হ'ল, পলস পেলাই দিলে, মানুহ সোমাব নোৱাৰা হৈ গ'ল। বিশেষ বস্তু যে লৈ আহিছিলোঁ, এইটো হয়, এইটো ৰঙা বৰলৰটো। আপোনালোকে খাইছেনে? খাইছে যদি কমেণ্ট কৰি জনাব। আমি আজি ফাৰ্ষ্ট টাইম খাইছোঁ। মানুহবোৰে কৈ থাকে এইটো খাব লাগে হেনো, খালে ভাল, কিবা বেমাৰ আজাৰো নহয় বোলে। তাকেই ভাবি কিনে খাই চাওঁচোন বুলি। আৰু ষ্টাৰ্ট কৰি দিলোঁ চাফা কৰিবলৈ। এনেকৈ এটা এটাকৈ মই ওলাই আছোঁ। এতিয়া ওলাই লৈ এইখিনি ধুনীয়াকৈ গোটেইখিনি উলিয়াই ৰেডি কৰি ল'ম আৰু তেলত ফ্ৰাই কৰি খাম। আৰু কেনেকৈ খাওঁ ব'লক চাই, যদি আপোনালোকেও আহি যাওক আমাৰ ভিডিঅ'ত। এনেকৈ গুচাই পটাপট। আৰু এয়া মাকজনী হিলি আছে। মাকবোৰে কিন্তু বিন্ধিলে কিন্তু বহুত জ্বৰ উঠি যায়। এইখিনি দেখিছেনে কেনেকৈ হিলি আছে? ভয়ো লাগে কিন্তু চাই, হ'লেও খাবলৈ কিন্তু বহুত টেষ্টি আছিলে। খালোঁ, ভাল লাগিলে বাৰু। আৰু এইখিনি হৈ গ'ল গোটেইখিনি। দেখিছে ইমান ধুনীয়া দেখিবলৈ। আৰু এতিয়া হৈ গ'ল গোটাই মেলি। আপোনালোকক ক'বলৈ পাহৰি গৈছিলোঁ, সেইজনী তাই চাইছে, তাই হৈ গ'ল গুণগুণ আহি গ'ল। আৰু ইফালে বাইদেউ আহি গ'ল, মঙলদৈৰ পৰা আহি গ'ল আজি। আৰু এইজনী দানিয়েল বাই।
আজি আলহীও আহিছে, আলহীক খুৱাওঁ বুলিয়ে ভাজিলোঁ। তাতে ইমান দূৰৰ পৰা আহিছে যিহেতু নোখোৱা বস্তু এটা খাই পাব, আৰু আপোনালোকেও খাই চাবচোন কেনেকুৱা লাগে। আৰু খায়ো কিন্তু ইয়াত মই একো দিয়া নাই, অকণমান হালধি দিছোঁ আৰু নিমখ আৰু কেঁচা জলকীয়া এটা দি দিছোঁ, আৰু একো দিয়া নাই। চিম্পলকৈ এনেকৈ ফ্ৰাই কৰি কিনি খাইছোঁ। আৰু ইয়াত মছলা চছলা দিয়া কোনো অপশ্যনেই নহয়, দিবলগীয়া মানে হেৰিয়ে দৰকাৰেই নাই। ঠিক মানে তেলকণ দি অকণমান ফ্ৰাই কৰি সিজিলেই হ'ল আৰু খাব লাগে। আৰু বেলেগ নতুনকৈ শিকিবলগীয়া বহুত টেষ্টি না? আপোনালোকেও খাই চাব, আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে থেংক ইউ, বাই বাই, গুড নাইট। 10টা বাজিলে এতিয়া। আমাৰ গৰুটো কিন্তু ঘূৰা হৈ আছে। খাইছোঁ এটা। নাখাওঁ, মোৰ ভয় লাগে। ভয় লাগে কিয়? পোকটো ভয় লাগে। হা? পোকটো ভয় লাগে, নাখাওঁ। পোকটো ভয় লাগে? একো নকৰে নহয়, মৰি গ'ল এতিয়া। খোৱা এটা খাই যোৱা। কোৱা কুকুৰে কি দিয়ে?